Hello everyone, baby Choudhury Vlogs আপোনাৰ সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনাৰ সকলো ভালেই আছে। আজি মই আপোনালোকলৈ আকৌ এটা নতুন ৰেচিপি লৈ আহিছো। সো স্কিপ নকৰাকৈ ভিডিওটো এণ্ডলৈকে চাব। ইয়াত আপোনালোকে ইনগ্ৰেডিয়েন্টছখিনি চাব পাৰিছে। মই পিয়াজ কুটি লৈছো, দুফুটামান নহৰু কুটি লৈছো, আদা লৈছো, তেজপাত লৈছো, বিলাহী লৈছো, কুটি লৈছো ধুনীয়াকে আৰু এফালে গ্ৰীণ চিলি লৈ লৈছো। আৰু এইফালে আপোনালোকে দেখা পাইছে দাইল আৰু কণী। দাইলখিনি ভালদৰে ধুই উঠাই ল'ব আৰু কণী বইল কৰি ল'ব। আৰু এইফালে পেনত পানী অকণ গৰম কৰি লৈছিলোঁ মই অকণমান আগতীয়াকৈ আৰু ধুই লোৱা দাইলখিনি মই ইয়াতে দি দিছোঁ আৰু ঠিক একে সময়তে জোখ অনুপাতে নিমখ দি লৈছোঁ আৰু 2 খিলামান তেজপাত ইয়াতে মই দি লৈছোঁ। মই এতিয়া এইখিনি ভালদৰে সিজিবলৈ দিম, তাৰ বাবে ঢাকনখন মাৰি দিম। আপোনালোকে দেখিব পাৰিছে ইয়াত কিমান সুন্দৰকৈ দাইলখিনি সিজি গ'ল আৰু মই তেনেকৈ লৰাই চাইছোঁ কিমান দূৰ সিজিছে আৰু একেটা সময়তে দেখা পাইছোঁ বিলাহীও বৰ সুন্দৰকৈ সিজি গ'ল। এতিয়া মই বেলেগ এটা পেনত তেল গৰমাই লৈছোঁ ইয়াত কণীখিনি ফ্ৰাই কৰিবৰ কাৰণে। কিছুমানে ইয়াতে নিমখ দি লয় যাতে কণীখিনি যেতিয়া আপুনি ফ্ৰাই কৰিব যাতে তেল চিটিকি নাহে। আৰু এইদৰে মই কণীখিনি দি দিছোঁ। অলপমান সময় মই কণীখিনি ফ্ৰাই কৰিম। কণীখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই কণীখিনি এটা প্লেটত উঠাই থ'ম। কণী ফ্ৰাই কৰা পেনতে মই তেল অলপমান দি লৈছোঁ। তাতে মই পিঁয়াজ দিছোঁ, কুটি লোৱা নহৰু দিছোঁ, আৰু অলপমান আদা দিছোঁ আৰু অলপমান আদা থৈ দিছোঁ, পাছত দিম। আৰু এনেদৰে মই অলপমান সময় লৰাই লৈছোঁ। গোল্ডেন ব্ৰাউন কালাৰ নোহোৱালৈকে এনেকৈ লৰাই থাকিব আৰু মন কৰিব যাতে জ্বলি নাযায়, তলফালে লাগি নধৰে। আৰু মই গ্ৰীণ চিলি দিছোঁ, জলকীয়া গুড়ি দিছোঁ, হালধি গুড়ি দিছোঁ, আৰু অলপমান জিৰা গুড়ি দিছোঁ। মছলাখিনি দিয়াৰ পিছত মই ভালদৰে লৰাই লৈছোঁ। আকৌ মন কৰিব যাতে গোল্ডেন ব্ৰাউন কালাৰ হোৱাৰ পিছত মই ইয়াতে সিজাই লোৱা দাইলখিনি দি দিছোঁ আৰু এনেদৰে লৰাই আছোঁ। আৰু এনেদৰে আপোনালোকে 5 মিনিট সময়লৈকে লৰাই থাকিব এটা ৰেডিছ কালাৰ অহালৈকে। আপোনালোকে দেখিব পাৰিছে ইমান সুন্দৰ কালাৰ এটা আহিছে। এতিয়া মই পানী অলপ এড কৰিছোঁ। আপোনালোকে জোখ অনুপাতে পানী এড কৰিব। কিমান কোৱান্টিটি দাইল লৈছিলে আৰু কিমানটা কণী আপোনালোকে লৈছিলে সেই অনুপাতে পানীটো আপোনালোকে দিব। আৰু এইফালে মই ফ্লেমটো ল' ৰাখিছোঁ আৰু অলপমান সময় তেনেকৈ সিজিব দিছোঁ। আৰু মই ইয়াতে কণীখিনি দি দিছোঁ। অলপমান কণীখিনি দাইলৰ লগতে সিজাই ল'ম। সো অলমষ্ট হৈ গ'ল। অলপ পিছতে সাৰ্ভ কৰিম। ভিডিওটো শেষলৈকে এনজয় কৰক আৰু ভিডিওটো আপোনালোকে ফ্ৰেণ্ডছ এণ্ড ফেমিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি থব আকৌ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহি তেতিয়ালৈকে আপোনালোক ভালে থাকক কুশলে থাকক